Ready? Okay. তো আজি BPF দলৰ হৈ পেলাই মই প্ৰথমতে আপোনাক সকলোকে মই স্বাগতম জনাইছো। প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক আৰু আমাৰ BPF দলৰ যিমান ইলেক্টেড MCLA বা আমাৰ MLA, ex-MLA বা ex-CM সকলোকে মই স্বাগতম জনাইছো। যেহেতু যোৱাকালি BPF দলৰ যিটো ৰিজাল্ট সকলোৱে গম পাইছে। যোৱাকালি যিটো BTC নিৰ্বাচনৰ ৰিজাল্ট সেইটো চবৰে গম পাইছে যে আমি BPF দল হিচাপে 28 সিটত আমি বিজয়ী হৈছে। তো আমি আজি BPF দল হিচাপে ইমাৰ্জেঞ্চি আমি PMB মিটিং আমি বহিছোঁ যে আগন্তুক যিটো চৰকাৰ বনাবলৈ গৈ আছে BPF দল হিচাপে, সেইটো আমি দল হিচাপে কেনেকৈ চৰকাৰ গঠন হোৱাৰ আগত যিখিনি আমাৰ দল হিচাপে কাম কৰিব লগা আছে বা কাক কাক মাতিব লাগে, কেনেকৈ আমি লৈ যাম চুৱেৰিং চেৰিমনীলৈকে, সেইখিনি এজেণ্ডা লৈ পেলাই আমি আলোচনা কৰিছোঁ। জাষ্ট আপোনালোকক মই কৰি পেলাই শুনাব বিচাৰিছোঁ। আমাৰ ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়াই আমাৰ আজি যিখিনি ৰেজলিউশ্যন লৈছে আমি দল হিচাপে, সেইখিনি PMB মিটিঙত সেইখিনি আমাৰ ভাইচ প্ৰেচিডেণ্ট সত্য বসুমতাৰী ডাঙৰীয়াই কৰি পেলাই শুনাই দিব। ইয়াৰ পিছত আপোনালোকে যদি আলোচনা কৰিম, যদি নাই, আমি আমাৰ দল এনেকুৱা, আমি সদায় কৈ আহিছোঁ BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম। ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয়, কংগ্ৰেছৰ লগতো থাকিম। আজি BJP চৰকাৰে চলাই আছে, BJPয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে, আমি আছো। ৰাষ্ট্ৰীয় দল বিজেপিয়ে যিদৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, তাৰ পিছতো এটা আঞ্চলিক দল এটা আঞ্চলিক দলত যি ধৰণৰ মেণ্ডেট দিলে সকলোৱে চৰ্চা কৰিছে যে অসমত হয়তো এবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে ভাবিছত আৰু অসমত এটা চেঞ্জ আহিব পাৰে। সেই বিষয়টোলৈ আপুনি কি ক'ব খুজিব? যেনেকুৱা ধৰণৰ হৈছে হয়তো অসমৰ বেলেগ প্ৰেক্ষাপটতো হ'ব আৰু প্ৰশংসা কৰিছে যে হাগ্ৰমান মহিল ডাঙৰীয়াই এটা বৃহৎ শক্তিক এবাৰ নচাত কৰিবলৈ সক্ষম হৈছে। এইটো ৰাইজে মেণ্ডেট দিছে, ৰাইজে বুজি পাব, আমি কি ক'ম। মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে, আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি। বাছ কথা সেইটোৱে। এইটো পাব্লিক অপিনিয়ন, এইটো ৰাইজৰ অপিনিয়নৰ ওপৰত নিৰ্ভৰ কৰিব, কোন লিডাৰ, কোন সৰু, কোন ডাঙৰ, কোন সৰু। এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেইম কৰি পেলাই একো লাভ নাই, ৰাইজৰ অপিনিয়নৰ ওপৰত নিৰ্ভৰ কৰিব। ফাইনাল ছেমি ফাইনাল একো নাই ভাই, এতিয়া BPFয়ে চৰকাৰ বনাবলৈ গৈ আছে। আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা BJP বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে, আমাৰ ক'ব লগা একো নাই, আমি PMBত আলোচনা কৰিব। আপুনিতো দেখি আছে, মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছে সেইটোৱে 1 নম্বৰ মাটিৰ পাট্টা। উচ্ছেদৰ কথা কেনেকৈ আহিব? এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি? 3 তাৰিখ ইয়াতে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব।
জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম মুঠতে আমাৰ অৰ্থেটিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব তেতিয়াই হ'ব আমিতো ৰেডি মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কালি পুৱা 4 বজাত মুখ্যমন্ত্ৰী সাক্ষাৎ নাই 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 আমি এইটো হ'ল আপোনালোকে কওকচোন মইতো সেই কথাটো কোৱাই নাই নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে হয় মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অৰ্থেটিং চেৰিমনিটো হ'ব এইটো কৈছোঁ মই এনে চাই পেলাই যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত মই ৰাইজক চাই পেলাই ৰাইজে যেনেকৈ গুৱাহাটী দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অৰ্থেটিং চেৰিমনি হ'ব আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই সেইবিলাকতো আমি কৈছোঁ মই এইবিলাক দেখাই দিয়কচোন মোক এইবিলাক দেখাই দিয়কচোন ৰাতিপুৱা 4টা বজাত নুঠোৱে মই 8টা বিচাৰি মিছা কৈছে না সঁচা কৈছে CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই